ছোৱালী কেতিয়া আহিলা জনী ডাঙৰজনী ক'ত চাহ হয় বুলি আমাৰ ইউটিউব চেনেল পেজতে ৰাতিপুৱা শুই উঠি পেলাই ইমান ধুনীয়াকৈ হাঁহি পেলাই গীত কৰি চবকে চবকে আৰু ইয়াত ফেভাৰেট বস্তু এইটো চবকে তুলি দিছোঁ আৰু কোন কোন আহিছে ৱেলকাম ৱেলকাম চিক্ৰা আহিলা আহিলা আহিছা বাই ভালনে বাইদেউ আজি এইটো গীতেৰে আৰম্ভ কৰিবলৈ লৈছোঁ আৰু গীতটি গাব মোৰ ভতিজাৰ ছোৱালী অৰ্পিতা নেওগ ধন্যবাদ জনাইছোঁ কাৰণ মই নিমন্ত্ৰণ কৰিছিলোঁ তাৰ বাবে সকলো আহিছে মোৰ বহুত ভাল লাগিছে কাৰণ ইমান বছৰ মই একচুৱেলি 1997ৰ পৰাই কৰিছোঁ আৰু সকলো মোৰ ঘৰৰ নিচিনা সেইকাৰণে মোৰ এতিয়া এনেকুৱা লগা নাই যে মই ক'ৰবাৰ বেলেগ আলহী আহিছে বা এনেকুৱা মই ভাবিছোঁ চব ঘৰৰ মানুহ গতিকে মই মোৰ ৰিটায়াৰমেণ্টৰ মানে লাষ্ট সময় পালেহি গতিকে মই এটা ভূপেন হাজৰিকাৰ গান এটাৰে আজি গাবলৈ চাইছোঁ আৰু মই গান নাগাওঁ আচলতে কিন্তু আপোনালোকৰ কাৰণে মই এই গানটো গাবলৈ লৈছোঁ আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে খাৰ মহা মহা সাগৰৰে কত নালহাৰ দেখিলোঁ মহা মহা নগৰীতে কত নাগাত হেৰুৱালোঁ মৰম জ্যোতিৰ খেদি খেদি মৰম জ্যোতিৰ খেদি খেদি বুৱালোঁ বুকুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাতে খাৰ আকাশী গংগা বিচৰা হেজাৰ জনৰ হেজাৰ শৰাই পাওঁ তথাপি কিয় বিশেষ জনৰ মৰম বিচাৰি যাওঁ মহা মহা
Kuwa kuwa helai kuwa Hariya Mohile Guna Etiki Bami Thamani Haroniya Sere Hire Akali Manlahi Tumaruka Kuwa kuwa helai Baji kalu moram honari take huni se dire ukhai makhosi malitina se amajuka eti horu gali mani tumarukha kohuwa kumoi hewani kumal bhari hari re hridaya hori re hunai etiki babi thamani hewani re desonate ami duyu hulu সূৰ্যমুখী প্ৰিয়তমা তোমাৰ কৃপা Sending to you only. তো আমি জানিব বিচাৰিছোঁ যে জীৱন পাতত আমাৰ দাদাই আৰু বাইদেৱে বাইদেউ আপোনালোক দুজনৰ পৰা মই অকণ পাৰ্মিশ্যন বিচাৰিম যাতে মই গীত গাম আপোনালোকক অকণমান যোগলৈ লৈ সৰু হ'ব পাৰে তাকে এটা কথা পাহৰা নাযায় নহয় জানো মনিষা ভালকৈ ক'ব পাৰিব মোতকৈ গাবিও ক'ব পাৰিব চ' আমি স্নাতকোত্তৰ যেতিয়া মই পঢ়ি আছিলোঁ অসম চিকিৎসা মহাবিদ্যালয়ত তেতিয়া আমাৰ সবিতা নেওগ সহজ ধৰণ তেখেতে হাউচমেন হিচাপে আমাৰ চাৰ্টিফিকেট অৰ্ডাৰ কৰিবলৈ আহিছিলে সেয়াই চিনাকি আগলৈ গৈ অলপমান বেছি কপৌফুলৰ গুণ বেছিকৈ পাবলৈ ল'লোঁ চমুকৈ সিমানে পাবা এতিয়া মই পাই কথাটো হয় কেলে মই সাৰ্জিকেল ৱাৰ্ডত তেতিয়া আমাৰ ইণ্টাৰ্ণশ্বিপ হৈ আছিলে এওঁলোক তেতিয়া পিজি কৰি আছিল তাৰপিছত মই মানে কি ৰাজকোঁৱৰ টাইটেলটো মোৰ খুব ভাল লাগিছিলে ৰাজকোঁৱৰ টাইটেলটো কাৰণে মই মানে ভাবিলোঁ দেই মানুহজন চাগে ভালেই হ'ব তাৰপিছত মোৰ লগৰবিলাকৰ সিহঁতি মানে মাজে মাজে সিহঁতি হেৰি কৰে মানে চাৰ্চ কৰে যে সেই কেনেকুৱা মানে প্ৰথমতে মোক কৈছে অকণমান তই পটককৈ হেৰি নকবি অকণমান আমি চাই লওঁ মানে তাৰপিছত মোৰ লগৰবিলাকে কৈছে নাই নাই ঠিকে আছে দে তাৰপাছত আমি এনেকৈ ইমান দূৰ আগবাঢ়ি আহিলোঁ আৰু আমি একচুৱেলি মই যেতিয়া প্ৰথম পাছ কৰি আহিছোঁ তেতিয়া মই একচুৱেলি ONGCত চাংগাছাৰ কাৰণেই মই থাকিলোঁ আৰু দুৱাৰা ছাৰ সেইখিনি সময়ত দুৱাৰা আহিছে যাক মাতিছোঁ সকলো আহিছে আৰু সঁচাকৈ ধন্যবাদ আপোনালোকক আৰু ক'ব নোৱাৰোঁ পিছৰ লাইফটো মানে হয়তো কি হয় এনেকৈ হয়তো লাহে লাহে আমি গুচি যামগৈ আজাদে অলৰেডি মাহল বনাই থৈ গৈছে আমাৰ সবিতা বাইদেউ
में हूँ सुरभि उपसी गुण की जय দাদা অকণমান চিৰিয়াছ টাইপৰ মানুহ একাডেমিক টাইপৰ মানুহ তেতিয়া যেতিয়া অকণমান আগবাঢ়িলে কথাখিনি তেতিয়া দাদাই সবিতা শুনিছেনে বুলি আমাৰ কথাখিনি অকণমান ওলাইছে না বুবু বাবা হৈছে তো কৈছে বোলে আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে হে জবাব সব তো ইয়াৰ পৰা আমি কাহিনীটো আগলৈ নিম